হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন মাগৰা উলাহত মই আপোন পাহৰা মুকুটা বলে না বগা হোয়াইট বগা মুকুটা চিল্কাৰ আমি দুটা স্পেচিয়েল লৈছোঁ এইটো মিছা মাছৰ এটা ৰেচিপি আৰু এইটো হৈছে চিল্কা ফিছ চ' মই খাই চাওঁ কেনেকুৱা লাগে হেল্ল' ভিউৱাৰ্ছ হেল্ল' অসম আমি এতিয়া বৰ্তমান আছোঁ পুৰীত আৰু পুৰীৰ পৰা এতিয়া আমি গৈ আছোঁ চিল্কাহত আৰু এতিয়া আমি আছোঁ আপোনাৰ গোল্ডেন ব্ৰিজৰ ছাইডেদি আমি খোজকাঢ়ি গৈ আছোঁ আৰু য'ত আমি আমাৰ গাড়ী বুক কৰিছোঁ ট্ৰেভেল এজেঞ্চিলৈ আৰু ট্ৰেভেল এজেঞ্চিলৈ গৈ আছোঁ আৰু তাৰ পৰা আমি যাত্ৰা কৰিম চিল্কাহত আৰু চিল্কাহতত আপুনি দুধৰণে যাব পাৰে এক ধৰণে হৈছে আমি ট্ৰেভেল এজেঞ্চিৰ লগত কথা পাতি পেলাই তাহাঁতৰ লগত প্ৰাইভেট বাছ থাকে তাত আপোনালোকৰ 20-25জন মানুহ লৈ যায় আৰু তাত যাব পাৰে আৰু নিজকে পাৰ্চনেল গাড়ী ল'ব পাৰে আৰু আমি ক'ভিড চিটুৱেশ্যনৰ কাৰণে পাৰ্চনেল গাড়ী লৈছোঁ আৰু যদি আপোনালোকে প্ৰাইভেট গাড়ী এৰেঞ্জ কৰে তেতিয়া আপোনালোকৰ বেছি ভাল হয় আৰু এইটো কাৰণে ভাল হয় যে তাত যোনবোৰ ব'টিং কৰা হয় তেতিয়া আপোনালোকে অকলে পে' কৰিব লগা নহয় চবে মিলি পে' কৰিব আৰু আজি চাগে আমি অকলে পে' কৰিব লগা হ'ব পাৰে ব'টিং ব'লক যাওঁ ট্ৰেভেল এজেঞ্চিত গৈ পাওঁ আৰু তাৰপিছত আমি আমাৰ গাড়ীয়ে চিল্কালৈ গৈ আছোঁ চক এবাৰ আপোনালোকক দেখুৱাই দিছোঁ সাগৰ পাৰটো চক আমি বৰ্তমান গাড়ী লৈছোঁ আৰু এখন ছুইফ্ট ডিজায়াৰ হয় এতিয়া আমি চিল্কালৈ গৈ আছোঁ ব'লক তেতিয়াহ'লে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ মাছটা লগাই চিল্কা লেকত এণ্ট্ৰি কৰিছোঁ এয়া দেখিবলৈ পাইছে চিল্কা লেক যোনটো এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ এটা লেক আৰু ইয়াৰ মানুহে বেছিকেলি মাছ মানে মাৰি পেলাই তেনেকৈ জীৱিকা নিৰ্বাহ কৰে এয়া চাওক আৰু দেখাই থাকিম যিমান যি পাৰোঁ চ' ইয়াতে আমাক এতিয়া ড্ৰপ কৰিছে আমি নামি ইয়াৰ পৰা ব'টৰ কাৰণে টিকেট ল'ব লাগিব আমি এতিয়া চিল্কাহত পালোহি তো ইয়াতে বুকিং কাউণ্টাৰ থাকে এইটো বুকিং কাউণ্টাৰ হয় ইয়াতে আমি নাৱৰ কাৰণে এতিয়া বুক কৰিব লাগিব হ্ৰদটো চাবলৈ ৰাইট চ' চাওঁ টিকেটৰ কেনেকুৱা কি মানে দাম থাকে কি দেখায় আমি ল'লোঁ 4,600ৰ পেকেজ যোনটোত আপোনালোকে গোটেই হ্ৰদটো চাব পাৰিব ডলফিন বগেৰা যিমান আছে চব দেখাব আৰু এটা আছে 3,800ৰ সেইটো অকল লেকটো দেখাব চ' সেইটো আমি লোৱা নাই আমি যোনটো অকণমান কষ্টলি আৰু চব চাব পাৰিম সেইটোৱে লৈছোঁ আমি চিল্কা হ্ৰদৰ কাৰণে আমি উঠিলোঁ নাৱত এতিয়া আমি চিল্কাহৰ ভিতৰত যাম আৰু আমি আপোনালোকক দেখুৱাম এতিয়া আমাৰ নাও ষ্টাৰ্ট কৰিলে বলক তেতিয়া ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু আমি একেলগে আমাৰ লগত আপোনালোকক চাওঁ বলক শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া শেৱালি তুমি মোৰ
শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আমি আহি চিল্কা হ্ৰদত পালোঁ এতিয়া ইয়াতে এওঁলোকে এটা কেঁকুৰা মানে প্ৰজাতি হয় কেঁকুৰাৰ এটা সেইটো আমাক দেখাব আৰু তেওঁ ক'ব ইয়াৰ বিষয়ে চ' মই আপোনাক এইটো দেখুৱাম हाइट की वजह से आपका टिकट में है लेकिन दिखाई नहीं देते हो उसको जब लो टाइट होते हैं जमीन के ऊपर से बहुत सारे केकड़े मिल जाते हैं दिखने के लिए ये थोड़ा पॉइजनस रहता है मतलब जहरला होता है ये आपका काटने के बाद आपका स्किन डिजीज हो जाता है स्किन में स्पॉट आ जाते हैं इसमें कैंसर की मेडिसिन बनता है आउट कंट्री मतलब अमेरिका वगैरह में जा रहा है ये सब ये जो नीचे से व्हाइट ऊपर से रेड दिखते हैं एंटीना की तरफ उनका आँख है चारों तरफ से घूम के देख सकते हैं 360 डिग्री मीटर ये वो खाने वाला नहीं होता है खाने वाला जो होता है ग्रीन और ब्लैक होता है बिग साइज होता है ये देखने वाला होता है ये पानी की वजह से नहीं मिलता है ये जो नेट लगा है नेट के पीछे से आपका बोट लगोगे आप खुद जमीन के ऊपर से आके खुला में पैदल से बहुत सारे केकड़े मिल जाते हैं आपको देखने के लिए अभी पानी की वजह से बहुत तकलीफ होते हैं उनको इसलिए पकड़ के रखा है दिखाने के लिए চ' এইটো কেঁকুৰা এটা প্ৰজাতি যোনটো বিষাক্ত হয় তেওঁ ক'লে আপোনালোকে জানি ল'ব ইয়াৰ বিষয়ে আমি এতিয়া চিল্কা আইলেণ্ড আহিছোঁ এনেকৈ আমি এইটো পাথেদি সোমাই যাম আপোনালোকক মই দেখাই আছোঁ এয়া নিহাৰ গৈ আছে আৰু চিল্কা আইলেণ্ড হয় হা। আৰু আপোনাৰ একদম মানে ভিতৰত আমি যাম এতিয়া বহুত ধুনীয়া আছে মানে চিনেৰি আপোনালোকে দেখিবলৈ পাব চ' আমি আপোনালোকক দেখাই যাম তেওঁ আমাৰ যোনজন লগত আহিছিলে দাদা গাড়ী চলাই পেলাই চ' তেওঁকো আমি লৈ লৈছোঁ তেওঁ বুজাই দিব তেওঁ বুজাই দিব অঁ কেনেকৈ কি হয় আপোনাৰ আপুনি যেতিয়াই আপুনি মানে ফেৰিব নামিব আৰু লগালগ ইয়াত কিছুমান মানুহ আহিব চ' ক'ব যে আপুনি মাছ খাওক আমুক খাওক আৰু এটা মাছ বনাই দিলে 800-900 ৰুপিজ হয় ত' যিমান পাৰে ইগন'ৰ কৰিব ট্ৰাই কৰিব চ' মই এনেই কৈ আহিছোঁ তেওঁলোকক আমাৰ ব্ৰত আছে চ' আমি আজি নাখাওঁ এনেকৈ আপোনালোকে কিবা কিবি মানে টেকনিকেলি কথা কৈ পেলাই তেওঁলোকৰ পৰা ঘূৰি আহিব আঁতৰি আহিব নহ'লে মানে এনেই ফচাই দিব বহুত পইচা তেনেকৈ ইয়াত ৱেষ্টো হয় চ' সেইটো জানিব লাগিব আমি অলৰেডি য'ত আমি মানে চিল্কা লেকৰ কাৰণে ফেৰি লৈছিলোঁ তাত আমি অৰ্ডাৰ দি থৈ আহিছোঁ মানে নাখালেতো নহ'ব খাব লাগিব অৰ্ডাৰ দি থৈ আহিছোঁ তাত আমি আপোনালোকক দেখুৱাম ফুড কেনেকুৱা হয় আৰু আহক ভিতৰলৈ আহক প্ৰথম আহক চাই যাওঁ আমি চাই যাওঁ তেতিয়াহ'লে ইয়াত মেইনলি চিল্কা আইলেণ্ড পিকনিক স্পট হয় চ' পিকনিকো খায় মানুহে আপোনালোকে দেখিছে ডিচিছ পৰি আছে কেকটাছ বহুত বিভিন্ন প্ৰজাতিৰ কেকটাছ পাব মানে পুৰা একদম অৰণ্যৰ মাজত মানে আৰু হাবিৰ মাজত বলক যাওঁ এক্সপ্ল'ৰ কৰোঁ এতিয়া চিল্কা আইলেণ্ড ৰাইট আমি চিল্কা আইলেণ্ড আহিছোঁ ইয়াৰ সাগৰৰ বেলেগ বেলেগ মাছ আছে চ' এইবিলাক হৈছে কেঁকুৰা এওঁ কৈ আছে কিবা কিবি इससे इसका प्रॉन्स रहेगा भैया 1 प्लेट में रहेगा 10 पीस रहेगा भैया उसका प्लेट होगा भैया 850 होगा भैया क्योंकि प्रॉन्स का पकौड़ा होगा और नारियल प्रॉन सबसे जो होता है वाल का 1 नंबर डिश इधर बनता है नारियल प्रॉन नारियल ऑयल जो पानी वाटर और नारियल सास से बनता है ये लेक का पॉम्पलेट है लेक का पॉम्पलेट जो होता है 5 क्वालिटी का पॉम्पलेट रहता है ডিফাৰেণ্ট টাইপ অফ মানে ফিছ দেখাই আছে তেওঁলোকে ये बॉम्बे भेज के তেওঁৰ নামবোৰ কৈ দিছে वो वाला मच्छी जो है भैया आप लोग जो डॉल्फिन देखने के लिए गया था ना भैया डॉल्फिन का खाने वाला मच्छी होती है इस मच्छी का नाम है भैया भंगन माछ बीच में एक ही सिंगल काट रहता है भैया इसीलिए डॉल्फिन बहुत टेस्टी होते हैं इसीलिए डॉल्फिन उसको चॉइस करके खाते हैं ये ग्रीन क्रैब है भैया इधर भैया जो भी चीज़ बना के देंगे भैया कोई बड़ा बड़ा भाई 5 स्टार मेंफेयर होटल में उस तक का टेस्ट नहीं है এইটো হৈছে চিল্কা আইলেণ্ড মানে কিমান ধুনীয়া সঁচাকৈ মই আপ্লুত হৈ গৈছোঁ একদম মানে ইমান ধুনীয়া লাগিছে পুৰা নেচাৰেল একোৱে নাই নিমাতী ঘাটৰ নিচিনা ইছ নিমাতী ঘাটনো মই কেইবাৰ গৈছোঁ ভাল লাগিছে ই মানে মোক চেটলিং দিয়াত থাকে তাৰ কথা বাদ দিয়ক মুঠতে আপোনালোক এবাৰ আহিব বহুত ধুনীয়া ধুনীয়া মুঠতে দেখিছেনে দুটা বস্তু দেখিবলৈ পোৱা যায় এটা হৈছে আপোনাৰ কেঁকুৰা আৰু এটা হৈছে আপোনাৰ কাছ আৰু এতিয়া আপোনাৰ কেঁকুৰা
মানুহ গ'লে নাইকিয়া হৈ গুচি যায়। এতিয়া আপোনাক মই দেখুৱাম কাছ। আহক আমি কাছ যাওঁ একদম। হাম জো চলনে লাগে আছে মোৰ গানটো। কাছ চাওঁ, কাছটো উঠি আহিছে। এই কাষ চাওক, ये रास्ते मंजिल से बेहतर लगने लगे हैं। বলক বলক পথাপত যাওঁ, মানুহ অলৰেডি আছে। কোনোবা ছোটা চা কেঁকুৰা এইবিলাক দেখিছে? এই কাছত সোমাই কেঁকুৰা যায়। আছে, গাঁতত সোমাই সোমাই গুচি গৈছে। এইটো শামুক। ৱাও, মোৰ কবিতাটোলৈ মনত পৰি গৈছে। সাগৰ দেখিছেনে? দেখা নাই কেতিয়াও। কেঁকুৰা এইটো দেখিবলৈ পাইছে, মৰি গৈছে নেকি? এইটো কেঁকুৰা নহয়, চৰি, মানে মৰি গৈছে। এইটো কাছ হয়, মৰি গৈছে। বেয়াও লাগে দেই, মৰি গৈছে এনেকৈ। কাছ চাওক। আমাৰ লগত অহা দাদাজনে এটা কেঁকুৰা পালে। এইটো আমি নোৱাৰিলোঁ, কিন্তু ওচৰলৈ গ'লেই মানে হেৰি কৰে। তেওঁ কেনেকৈ পালে নাজানো, এইটো পালে। দেখুৱাই দিছোঁ আপোনালোককো, দিয়ক। ফ্ৰেণ্ডছ, আমি আহি আছোঁ এতিয়া চিল্কা আইলেণ্ডৰ পৰা আকৌ চিল্কা লেকলৈ। ইয়াৰ য'ত আমি ব'টখন ৰখাইছিলোঁ তাতে উঠি পেলাই আকৌ আমি আমাৰ গাড়ীৰ ওচৰলৈ যাম। আৰু তাত হোটেলত আমি কিছুমান ইয়াৰে লোকেল ফিছ অৰ্ডাৰ কৰি আহিছোঁ। সেইবোৰো আপোনালোকক দেখাম আমি কি কি খাওঁ। ভাল লাগিলে, ধুনীয়া এটা পৰিৱেশ, অকণমান যান্ত্ৰিকতাৰ পৰা নিলগত। চ' আপোনালোকেও আহিব কেতিয়াবা। ঠিক আছে, লগ পাই থাকিম। ব্লগটো শেষলৈকে চাই থাকিব। চিল্কা লেক ট'ৰ আমাৰ একদম শেষ হৈছে আৰু ব'টখন এতিয়া ইয়াতে ৰখাব। আমি নামিম, নামি পেলাই ইয়াতে লাঞ্চ কৰিম। তো এতিয়া এইটো বাকী আছে যে কি লাঞ্চ কৰোঁ, কেনেকুৱা ধৰক ইয়াত লোকেল মাছৰ দাম হয় সেইবোৰ দেখাম ডিছবিলাকৰ। এতিয়া আমি নামি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ফ্ৰেণ্ডছ, আমি চিল্কা লেকৰ পৰা আহি পেলাই অকণমান মানে ইভিনিং ওলাই গ'লোঁ, খোজকাঢ়িলোঁ। তাৰপিছত ৰুম আহিলোঁ। আহি পেলাই ডিনাৰ অৰ্ডাৰ কৰিছোঁ। এতিয়া সেইখন হৈছে এওঁলোকৰ হোটেলৰ মেনু। ইয়াত মানে ভাল হয় খানা পিনা। কালিও আমি ডিনাৰ ইয়াতে কৰিছোঁ। চ' আজিও মন গ'ল, মানে আজি আমাৰ লাষ্ট নাইট হ'ব ইয়াত। চ' ভাবিলোঁ ডিনাৰটো ইয়াতে কৰোঁ। আমাৰ DSLR এটা লৈ আহিছিলোঁ, মানে সেইটো বেয়া হৈছে অকণমান। কিবা বেয়া মানে কি, লেন্সখন অকণমান কিবা হৈ আছে, সেইখন ঠিক কৰি আছে। মই এইবোৰ বুজি নাপাওঁ। আৰু ডিনাৰ কৰাৰ পিছত মানে আমাৰ ভিডিঅ' কৰিবলৈ কাৰণে সময় নহ'ব, কাৰণ আমি কাইলৈ যামগৈ ইয়াৰ পৰা। সেইকাৰণে লাগেজবোৰ সামৰিব আছে। চ' মই ভাবিলোঁ তাৰ আগতেই আজিৰ ব্লগটো সামৰি দিওঁ। আৰু আপোনালোকে যদি আমাৰ ব্লগটো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চ' ডেট আপোনালোকে নেক্সট মানে ভিডিঅ'বোৰ পাই থাকে। গুড নাইট, লাভ ইউ অল। শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ, শেৱালি তুমি মোৰ প্ৰতি